हेलो फ्रेंड्स, मैं उपमा बरुआ। आज मैं आपनर कारणे मैं जो नाइट स्किन केयर रुटीन सदा व्यवहार करूँ সেইটো मैं आपनर ओसरत शेयर करब ओलाइছোঁ। और बेसि टान নহয়, 3टा स्टेप আছে मात्र और घरत आपुनि সেই 3टा बस्तु घरते इजिली पाई যাব। सो भिडिओটো स्टार्ट करूँ। प्रथमটো হ'ল আপোনাৰ কেঁচা গাখীৰ গৰম কৰা গাখীৰ নল'ব, কেঁচা গাখীৰ এটা বাটিতকৈ লৈ ল'ব। লৈ পেলাই মাৰ্কিন কাপোৰ যিটো থাকে আপোনাৰ মাৰ্কিন কাপোৰ নতুবা কটন কাপোৰ ল'লেও হৈ যাব। লৈ পেলাই সৰু এনেকৈ চাৰিকণা কৰি লৈ ল'ব অলপমান। লৈ পেলাই তাত ফিটাই পেলাই এনেদৰে মুখত আপুনি ক্লিন আপ কৰিব। চাওক, সদায় ৰাতি শোৱাৰ আগত আপুনি কৰিব পাৰিব। যিকোনো গাখীৰ ল'লেও হৈ যাব, খালি কেঁচা গাখীৰ ল'ব লাগিব। তাৰপিছত শুকাব দিব, 5 মিনিটমান থাকিব দিব। দি পেলাই নৰ্মেল গৰম পানী দি ধুই পেলাব। 2 নম্বৰ ষ্টেপটো হ'ল আপোনাৰ এনেকুৱা এটা বিলাহী লৈ ল'ব, পকা বিলাহী। লৈ পেলাই সেই বিলাহীটো 2 টুকুৰা কৰি ল'ব। এয়া চাওক, লৈ পেলাই বিলাহীৰ মাজত যিখিনি থাকে আপোনাৰ সেইখিনি চুৰি দি হওক বা আঙুলি দিও দিব পাৰিব, নখেদি এনেদৰে তাত যাতে আপোনাৰ বিলাহীত যিখিনি গুটি থাকে, ৰস থাকে, আপুনি গালত যেন লাগি যায়। লৈ পেলাই আপুনি সেই বিলাহী হাফ বিলাহীটোৰে আপুনি গালত তেনেদৰে ঘঁহিব। চাওক, 2 মিনিটমান এনেকৈ আপুনি ঘঁহি থাকিব, তেতিয়ালৈকে আপোনাৰ মুখখনত গোটেইখিনিতে লাগি নাযায়। এয়া লগাই পেলাই আপুনি 5 মিনিটমান শুকাবলৈ দিব, দি পেলাই ধুই পেলাব। 3 নম্বৰ ষ্টেপটো মানে সকলোতকৈ লাষ্ট ষ্টেপটো হ'ল আপোনাৰ ধুই পেলাই টাৱেলেদি মুচি ল'ব, মুখখন ভালদৰে চাফা কৰি মুচি ল'ব। তাৰপিছত এল'ভেৰা জেল, যিকোনো আপোনাৰ এল'ভেৰা জেল হ'লে হৈ যাব। মই ৱাও কোম্পানীৰ এল'ভেৰা জেল ইউজ কৰোঁ, চ' মই সেইটোৱে লগাওঁ। সদায় ৰাতি মই এইটো ফ'ল' কৰোঁ। চ' আপোনাৰ ওচৰত আজি মই শ্বেয়াৰ কৰি দিলোঁ। সেইকাৰণে অলপমান এল'ভেৰা জেল লৈ ল'ব। ক্ৰীম যেনেকৈ লগাই ডট ডট কৰি, তেনেদৰে এল'ভেৰা জেলত ডট ডট কৰি গোটেই মুখত লগাই ল'ব। তাৰপিছত ধুনীয়াকৈ মুখখন আপুনি মইশ্চাৰাইজাৰ কৰি ল'ব এল'ভেৰা জেলটোৰে। আৰু সদায় ৰাতি এই 3টা ষ্টেপ ফ'ল' কৰিব। আপোনাৰ স্কিন লাহে লাহে গ্লাছৰ দৰে জিলিকি উঠিব। এল'ভেৰা জেল লগাই ধুই নেপেলাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।